আজি এটা এগ ৰেচিপি বনাব লৈছোঁ। কেনেকৈনো বনাম বলকচোন চাওঁগৈ। আপোনালোকে কেনেকৈ বনায় কমেণ্টত জনাবচোন। মই বনোৱাৰ দৰে হয়নে? ডিমকেইটা মই এনেকৈ ফ্ৰাই কৰি লৈছোঁ। ফ্ৰাই কৰি ল'লে খাবলৈ ভাল লাগে। মই এই মছলাবোৰ এই বাতিটোত চব মিক্স কৰি অলপ পানী দি ধুনীয়াকৈ লৱাই লৈছোঁ। এনেকৈ দিলে মোৰ ভাল লাগে। আৰু পিঁয়াজখিনি যেতিয়া দি দিম নহয় তেতিয়া মানে গোটেই পানীখিনি শেষ কৰি যোৱাকৈ উতলাম। চাবচোন আপোনালোকে তেল ওলাবগৈ। এইয়া দেখিলেনে উতলি উতলি তেল ওলাই গ'লগৈ। এতিয়া মই বিলাহী দি দিছোঁ। এইদৰে খোৱা নাই যদি এবাৰ বনাই খাই চাবচোন আপোনালোকে। মোৰ কিন্তু ভাল লাগে। আপোনালোকেও ভাল লাগিব বুলি আশা কৰিছোঁ। ৰেচিপিটো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব, কমেণ্টত জনাব। হেল্ল' গাইজ, নমস্কাৰ। মই পৰিচয় আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ এটা অন্য ভিডিঅ'লৈ। আজি বিশ্বকৰ্মা পূজা। বিশ্বকৰ্মা পূজাৰ উপলক্ষে আপোনালোক সকলোকে মই শুভেচ্ছা জনাইছোঁ। সকলোৱে সুখত থাকক, শান্তিত থাকক তাৰে কামনা কৰি এয়া ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। এয়া মই ৰাতি বুটখিনি তিয়াই থৈছিলোঁ। এতিয়া বুট ধুম। ধুনীয়াকৈ কোমল হৈ আছে চাওকচোন। ওচৰতে আকৌ এয়া মগু তিয়াই থৈছোঁ। মগু ধুনীয়াকৈ কোমল হৈ আছে। এইখিনিও এতিয়া ধুম। ধুই পিনি প্ৰসাদখিনি ঠিক কৰিম। বিশ্বকৰ্মা পূজা বুলি মই ঘৰতে এখনি প্ৰসাদৰ শৰাই আগবঢ়াইছিলোঁ। তাকে আপোনালোককো দেখাইছোঁ। প্ৰসাদ এয়া মই দিছোঁ। মই নিয়মটোহে পালন কৰিছোঁ, বৰ বেছিকৈ জাকজমকতা কৰা নাই। আজি আকৌ নতুন বস্তু এটা গিফ্ট পালোঁ। সেইটো আপোনালোকক পাছৰ ভিডিঅ'টোত ভালকৈ দেখাম। ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ বাই বাই। আকৌ পুনৰ এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে।